Hello guys, welcome to my YouTube channel Munna Vlog 46. I will video la apna sorum janalo. Amana guys aji amar match ase to dene koisile apnalok to video di asu mai tara part kore to aji amar match ase to pini dolo sola aru ami committee ra manu hoy Poschim Dorong Union Porishod amar team tur nam to aru ase lora bita pending hoise to ahi ase kio to ulai ami zoom aru moi ulai kine ahilo aru jersey dekhise amar aru june mor jersey number to dekhai diba aru yat to first dekhai lo yar hoise 66 ya PDUP Poschim Dorong Union Porishod तो यार जुने मूल जार्सी तो दिखाई दिबो तो मूल जार्सी नम्बर হৈছে 00 PDUP পশ্চিম দৰং উন্নয়ন পৰিষদ তো আপোনাৰ মেচখন দেখাই আছো মই বঢ়িয়াকৈ আপোনালোকে এনজয় কৰক ভিডিঅ'টো চাই দিয়ক আমাক মাতি আছে মানে ফিল্ডলৈকে তো বেছি পলম নকৰো ফিল্ডলৈকে যাও আৰু লগৰ ল'ৰা তাৰমানে ভিডিঅ' কৰিবলৈ দিম তো সেই ভিডিঅ'টো কৰি কিনে মোক দি দিব তো ফিল্ডলৈকে বহুতবাৰ ক'লে মাতি আছে PDUP ফিল্ডত আহিব লাগে বুলি তো তাৰ কাৰণে বেগগিলা ইয়াতে মানে কাপোৰ চেঞ্জ কৰিছিলো তো এই বেগগিলা ইয়াতে থৈ দিছো তো কোনোবাই নিনিলে হ'ল আৰু একো নাই তো এতিয়া যাও ফিল্ডলৈকে আপোনাক দেখাই আছো ভিডিঅ'টো চাই দিয়ক আৰু গাইস আমি মানে ফিল্ডত আছো আৰু ইয়াত লিখিছে আমাৰ টিম ইটো পশ্চিম দৰং উন্নয়ন পৰিষদৰ টিম আৰু ইয়াতে আমি মানে প্ৰেক্টিস কৰিছো ফাৰ্স্ট টাইম আৰু হিফালে আমাৰ বিপৰীত টিমটো আছে কিয়তে তাতে প্ৰেক্টিস কৰি আছে আৰু অলপ পিছতে আমি লাইন আপ হৈ এনেকৈ হ্যান্ডশেক কৰি কিনে যাই আছো আমাৰ নিজৰ ফাললৈ মানে সাইড লৈছো আমি তো সাইডে লৈ যাই আছো এনেকৈ লেফাৰি আৰু এইটো বিপৰীত টিমটো পাৰ্টিটো তো এনেকৈ যাই আছো আমি হেতু পাৰে যাই লও আৰু মানে দেখিছে আমাৰ টিম গিটা মানে বহুত সৰু সৰু হয় লৰাবিলাক আৰু ইহতৰ বহুত ডাঙৰ ডাঙৰ তো একো নাই কন্ট্ৰভাৰ্সি হৈ যাব পুৰা ফাইনাল মেচ হৈ যাব আজি পুৰা কোন জিকে কোন হাৰে তো চাই লও এতিয়া ক্যাপ্টেন মাতিছে তো ক্যাপ্টেন মই আহিলো আমাৰ টিমৰ আৰু এটো হৈছে আমাৰ বিপৰীত টিমৰ ক্যাপ্টেন তো গাইস মানে আমাৰ একেলগে দুখন খেলা আছে তো তাৰ কাৰণে এখন মানে ফাৰ্স্ট মেচখন আৰু সেকেন্ড মেচখন আমাৰ ইয়াৰ পিছে তো লগে লগে মানে মেচখন দিছে তো একেলগে খেলাটো সম্ভৱ নহয় তো ভাগৰ লাগি গৈছে বল নহয় গৈছে মানে দেহাটো তো একো নাই তো খেলিব লাগিব যেটো আৰু এই দেখিছেনে সেকেন্ড মেচখন আকৌ লগ আমাৰে দিলে বিপৰীত টিমৰ লগত জাস্ট খেলি উঠিছিলো নে আকৌ এখন মেচ দিলে তো একো নাই দিলে কি হ'ল আকৌ খেলো কষ্ট কৰি হলেও খেলিব লাগিব যেটো কষ্ট কৰিলো তো এনেকৈ ইবাৰ আমি বেলেগ মানে একা জাৰ্সি নহয় কালাৰটো আহে আকৌ কিন্তু আমাৰ নামটো বেলেগ হয় তো এইটো হৈছে বেলেগৰ টিম আৰু মোক তাতে ইনভাইট কৰিলে তো তাতে গলো মই আৰু দেখিছে এইটো হৈছে বিপৰীত টিম এবাৰ কমলা কালাৰ জাৰ্সি পৰিধান কৰিছে আৰু এইগিটা লেফাৰি বা ড্ৰেছ চেঞ্জ আৰু এইগিটা আমাৰ টিম হয় আৰু মানে মিলাই ললো কোন ক'ত খেলিব যায় ইহতে তাতে খেলিব মই বাৰু বেকতে খেলো আৰু মোৰ সাইডত এটা আছে আৰু নৰজুল ইছলাম আৰু হিটু সাইডত এটা আছে আৰু এনেকৈ মানে খেলি আছো বহুত এনজয় কৰি এইটো মই পিটি খুজি আছো দেখিছেনে মোক ইয়াৰ পৰা জুম কৰি তাৰলৈকে ফোকাস কৰিছে কেমেৰামেনে আৰু বঢ়িয়া কোৱা আমাৰ কেমেৰামেনটো হৈছে জোন এই জোনো মোৰ লগতে থাকে এনি টাইম আৰু তা আপোনালোকে চিনিয়ে পায় আৰু ফাৰ্স্ট ভিডিঅ'টো দেখি আছো মই জোনখন আৰু চাওক এনেকৈ আপোনালোকে বহুত এখন সুন্দৰ খেল উপভোগ কৰক লেটস গো গাইজ খেলখন আপোনালোক চাই থাকক মাৰ
মানে সিহঁতে ফ্ৰী কিক পাই গ'লে আমাৰ ল'ৰা এটাই ফাউল কৰি দিলে, তো এইখনে ফ্ৰী কিকটো মাৰি লওক। আৰু মানে আমাৰ গ'লকিটো অলপ চাপৰ, তো তাৰ কাৰণে অলপ দিগদাৰ, তো একো নাই, এয়া গ'ল নহ'ল বাৰু, বেকৰ ফালে গ'ল। আৰু এনেকৈ ফ্ৰী কিক কিমান মাৰিম, ভৰি বিহাই গৈছে মানে মাৰোঁতে আমাৰ ল'ৰাবিলাক ইমান মানে ভাল নহয় আমাৰ টিমটো, তো সিহঁতৰ বহুত ভাল। তাৰ কাৰণে দেখিছে আমাৰ ফ্ৰী কিক মই গ'ল কিকে মাৰিব দিলোঁ, মোৰ মানে ভৰি বিহাই গৈছে। তো চাওক এয়া সুন্দৰ খেল, আমাৰ ল'ৰাবিলাক মানে ভাগৰি গৈছে, একেলগে দুখন মেটচ পেলাই দিলে আমাৰ, নেক্সটখনো দিলে, ফাৰ্ষ্টখনো দিলে। তো এনেকৈ নহয়তো, এখনকে দুখন খেলিব নোৱাৰি। তো এই চাওক আমাৰ ল'ৰাবিলাক ফুল দাউৰি আছে ফিল্ডত, আৰু সেইখন ডিছপ্লে লগাই থৈ দিছে, কাৰ কি হয় চব গম পাব। আৰু এইবাৰ কিকটো মানে মই মাৰি দিম। তো চাওক এয়া কিক, আৰু মানে চেণ্টাৰ পালে, কিন্তু আমাৰ ল'ৰা নাই, কম ল'ৰা মানে সমানে ল'ৰা, কিন্তু চাপৰ হয়। তো সিহঁতক মানে কি ক'ম আৰু, এই বলে নাপায় সিহঁতে, তো তাৰ কাৰণে আৰু এইবাৰ বিপৰীত টিম পালে, আৰু এইফালে পুৰা শ্বট মাৰি আছে সিহঁতে। তো গাইছ এনেকৈ মানে আমাৰ খেলখন সম্পূৰ্ণই হ'ল, আমি মানে এটা গ'ল খাই থাকিলোঁ। তো 2-1 হ'ল, আমি এটা দিছোঁ, আৰু সিহঁতে মানে দুটা দিলে লাষ্ট টাইমত মানে কৰ্নাৰ মাৰি কিনে সিহঁতে চান্স পাই গ'ল। তো তাৰ কাৰণে আমি কৰ্নাৰত গ'লটো সিহঁতে দি দিলে, আৰু আমাৰ ল'ৰা কম মানে হিট দিব নোৱাৰিলে, সিহঁতৰ ডাঙৰ হয়। তো তাৰ কাৰণে সিহঁতে হিটটো দি দিলে ফাৰ্ষ্ট টাইমত, আৰু কিমান আগৰিম, আৰু মানে এনেকৈ গ'ল খাই গ'লোঁ। তো আমি হাৰিমেই এতিয়া, মানে টাইম বেছি নাই, আৰু বেছি টাইম নাই, আৰু ক'ৰবাত 5 মিনিটমান আছে। তো ৰেফাৰীক সুধিছিলোঁ 5 মিনিট থকা বুলি কৈছে, তো একো নাই, আৰু নেক্সট টাইম আৰু ভালকৈ খেলিবলৈ চেষ্টা কৰিম আমি। আপোনালোকে আমাক ছাপোৰ্ট দিয়ক আৰু সহযোগ কৰক, আৰু যাতে আৰু আগুৱাই যাব পাৰোঁ। তো তাৰে কামনা কৰিলোঁ, আপোনালোকে আমাৰ কাৰণে অলপ দোৱা কৰিব। তো লগ পাম এটা নেক্সট ভিডিঅ'ত। তো গাইজ ভিডিঅ'টো আজিলৈ ইমান আছিল, যদি ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰা নাই কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিবা। তো বাই গাইজ।